নমস্কাৰ, পৰাগপৰি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ওচৰতে বজাৰ আছিলে, মই আজি বজাৰৰ পৰা গাহৰি মাংস লৈ আহিছোঁ আৰু এয়া গৰম পানী দি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এয়া আদা নহৰু পিচি লৈছোঁ আৰু কেৰাহীখন পাতি থৈ দিয়া আছে গেছত আৰু এয়া তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই অলপ লৰোৱাই দিছোঁ ধুনীয়াকৈ আৰু এতিয়া আদা নহৰু পিচি থোৱাখিনি মই এতিয়া দি দিছোঁ। এইখিনিও খুব ভালকৈ লৰোৱাই অলপ সিজাই ল'ম ধুনীয়াকৈ আৰু খুব ধুনীয়া গোন্ধ এটা আহে। আৰু এয়া মিট মছলা, ৰেড চিলি, জিৰা পাউডাৰ, গৰম মছলা সকলোখিনি মিক্স কৰি মই দি দিছোঁ। এয়া ধুনীয়া কালাৰ হৈছে আৰু এয়া মই হালধি 2 চামুচ ব্যৱহাৰ কৰিছোঁ। হালধি 2 চামুচ ব্যৱহাৰ হালধি 2 চামুচ মই দি দিছোঁ। এয়াও ধুনীয়াকৈ মই মিলাই লৈছোঁ। তাৰপিছত এয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনিও মই ধুনীয়াকৈ মিলাই লওঁ, কাৰণ ধুনীয়াকৈ সান খাব লাগিব। মিলাই লওঁ ধুনীয়াকৈ কৰি মই লৰাই লৈছোঁ। তাৰপৰা মই পিছত এয়া নিমখ 2 চামুচ দি লৈছোঁ, যাতে মাংসখিনি চাই নিমখ দিব লাগিব। কিমান মাংস আপোনালোকে আনিছে সেইটো পৰিমাণৰ নিমখকণ দিব লাগিব, নহ'লে কম বেছি পৰিমাণ হ'ব মাংস বেছি হ'লে। তাৰপিছত মই ঢাকনাখন লগাই দিছোঁ। অলপ পিছত উৰাই মই আকৌ ইয়াত আলুগুটি কাটি থৈ দিয়া আলুগুটিখিনি মই দি দিম। এয়া দেখিছে আলুগুটিখিনি মই দি দিছোঁ। এয়া আলুগুটিখিনিও মই ধুনীয়াকৈ মিলাই লওঁ। সকলোৱে মাংস বনাই, মই আজি কেনেকৈ বনাইছোঁ আপোনালোকক সেইটোকে দেখাইছোঁ। এয়া আকৌ মই ঢাকনখন উৰাই লৈ আকৌ মই এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি ধুনীয়াকৈ লৰোৱাই লৈ বিলাহীখিনি মই ধুনীয়াকৈ তল পেলাই দিম, যাতে বিলাহীখিনি সোনকালে সিজে। বিলাহীখিনি সিজাৰ পিছত মই অলপ গৰম পানী দি দিম। মই গ্ৰেভিকৈ খাই ভাল পাওঁ আৰু কোনে গ্ৰেভিকৈ খাই ভাল পায় জনাব। এয়া ইতিমধ্যে মোৰ মাংস সিজি উঠিছে, প্ৰায় হৈ গৈছে আধা ঘণ্টা 45 মিনিট বনোৱাৰ পিছত। এয়া খুব ধুনীয়াকৈ মাংস হৈ গৈছে, খাব পৰাই হৈছে। মাংস বনোৱা হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ইমানতে চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমানতে সামৰণি মাৰিলোঁ।